ব্লগ মই বহুত দিনৰ মূৰত ব্লগ আপলোড কৰিবলৈ লৈছোঁ আৰু এতিয়া দেখিছে ৰাতি বাজিছে 2:30 টাইমটো দেখাবলৈ নহ'লে আৰু ৰাতিৰ টাইমত ভিডিঅ' কৰিব নোৱাৰিলোঁ মানে ইমানেই বেছি ঠাণ্ডা আছিলে তো ৰাতিপুৱা টাইম মানে অলপ এয়া পোহৰ হৈছে আৰু তো আমি তেজপুৰৰ ওচৰে পালোহি তো এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ বাকী এয়া দেখিছে কি ধুনীয়া ভিউ মানে পাহাৰৰ মাজে মাজে আমি আগবাঢ়ি গৈ আছোঁ লাইফত এটা ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কৰিব গৈ আছোঁ মানে কৰিয়ে আছোঁ অলৰেডি বাইক ৰাইডিং আমি দুজনে আহিছোঁ মই আৰু মোৰ হাজবেণ্ড আৰু এটা কাপল আহিছে মানে তেওঁলোকো আহি আছে আমাৰ বেক চাইডে বাকী আপোনালোকে চাই থাকক বিশেষ কিছুমান কাৰণত ব্লগ আপলোড কৰিব পৰা নাছিলোঁ বহুত দিনেই হৈ গ'ল ব্লগ আপলোড কৰা নাই আজি 2 মাহ মানে পাৰেই হৈ গ'ল চাগে বাকী ধুনীয়া ভিউৰ মাজে মাজে গৈ আছোঁ আমি মানে লাইফত ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কৰিছোঁ বেলেগ এটা এক্সপিৰিয়েঞ্চ এইটো বহুত বেছি ফূৰ্তি কৰিলোঁ আমি আপোনালোকক কোৱাই হোৱা নাই ন আমি গৈ আছোঁ টাৱাং তো বহুত ছাডেন প্লেন এসপ্তাহৰ ভিতৰত প্লেন কৰি আহিছোঁ আৰু ফিক্স হৈছে আমাৰ এদিনৰ আগত যে যাম ব'লা এতিয়া আমি গৈ আছোঁ ধুনীয়াকৈ আমি এয়া ফ্ৰণ্ট ছাইডত আমি দুটা গৈ আছোঁ আৰু বেক ছাইডত যে আমাৰ লগত আৰু এটা কাপল আহি আছে তেওঁলোকো আহি আছে ইমান দূৰ বাইক চলাই আমনি লগাত অলপ ৰখি লওঁ বুলি ভাবিলোঁ আমি সকলোৱে গাইজ কি ভিউ আমি আছোঁ এতিয়া জিৰাঙত ৰাতিপুৱা শুই উঠি এয়া ভিডিঅ' ষ্টাৰ্ট কৰি দিলোঁ কাৰণ ৰাতি কৰিবলৈ মানে নহ'লে আমি পাইছোঁহি 10টা বজাত এতিয়া বাইক চাইক লৈ ৰেডি পুনৰ জিৰাঙৰ পৰা এতিয়া আমি যাম টাৱাঙৰ ফালে কাৰণ এদিনততো মানে ইমান চলোৱাটো সম্ভৱ নহয় চ' মানে ৰাতিপুৱাই ওলাই দিলোঁ আৰু আমি এতিয়া ৰেডি হৈ আমি আকৌ মানে গৈ আছোঁ নিজৰ জেগাত মানে আমনি লগাৰ কোনো মানে কুৱেশ্যন নুঠে কাৰণ মানে ইমানেই এনজয় কৰি গৈ আছোঁ গোটেই ৰাস্তাটো মানে আৰু বাইকত অহাৰ এটা এক্সপিৰিয়েঞ্চ আছে ইমান দিন য'ত গৈ আছোঁ গাড়ীতে গৈ আছোঁ কাৰণ গাড়ীত গৈ যিটো মানে ভাল লাগে সেইটো বস্তু এটা বেলেগ কিন্তু বাইকত অহাৰ এটা এক্সপিৰিয়েঞ্চেই বেলেগ গোটেই ৰাস্তাত যি আছে সকলোবোৰ দেখা পাই গৈ থাকে এতিয়া ব'ৰ্ডখন পালোহি টাৱাঙলৈ মাত্ৰ 15 কিলোমিটাৰ বহুত এক্সাইটমেণ্টত আছোঁ কাৰণ ফাৰ্ষ্ট টাইম মানে এনেকৈ গৈ আছোঁ আৰু মোৰ এটা বহুত ডাঙৰ ড্ৰিম আছিলে যে মই যাম এনেকৈ বাইক ৰাইডত চবফালে দেখিছে গাইজ বৰফ মই পগলা হৈ গৈছোঁ দেখি কাৰণ মানে বৰফ দেখিছোঁ কিন্তু মানে বাইকত আহি এনেকৈ মানে এটা এক্সপিৰিয়েঞ্চ বহুত বেলেগ এটা এক্সপিৰিয়েঞ্চ আৰু আমাৰ লাক ভাল কাৰণ মানে আমি মানে যোনটো হয় ব্লেক আইচ হৈ যায় আমি ভাবি আছিলোঁ আমি চাগে চেলাপাছ পাৰেই হ'ব নোৱাৰিম এতিয়া আমি চেলাপাছৰ ভিতৰত আছোঁ তো কিন্তু আমাৰ লাক ভাল আছিলে আমি আহিব পাৰি গ'লোঁ মানে প্ৰকৃতিৰ যোনটো আচল ৰূপ বুলি কয় সেই বস্তুটো মই ইয়াতে দেখিলোঁ আৰু চবফালে মানে কোনফালে চাব মানে যোনফালে চাওঁ চকু থৰ লাগি যোৱা দৃশ্য আৰু কি যে ঠাণ্ডা আছিলে মাই গড মানে আমি ভাবি আছোঁ যে ব্লেক আইচ হৈ যোৱাহেঁতেন আৰু স্ন'ফল হৈ থকাহেঁতেন কিমান বেছি ঠাণ্ডা হ'লহেঁতেন ভাবিব পৰা নাছিলোঁ মানে কিন্তু উই ডিড ইট আমি আহি গ'লোঁ অলৰেডি আমাৰ কপাল ভাল আছিলে
এনেকৈ অলপ অলপ ক্লিপ লৈ লৈ গৈ আছোঁ মানে যিয়ে হওক ভিডিঅ' মেইন কাৰণ ইমান ঠাণ্ডাত হাত মোজাযোৰ খুলি পেলাই মই যে ভিডিঅ' কৰিবলৈ সাহস কৰিছোঁ বাইকত যি হাৱা মাৰি আছে সেইটো মানে মোৰ কাৰণে বহুত কাৰণ যি ঠাণ্ডা আছিলে মই বুজাব নোৱাৰোঁ কিন্তু সেইটো ভাগ্য ভাল যে স্ন'ফল হোৱা নাছিলে আৰু ব্লেক আইচ নহ'লে নহ'বা ঠাণ্ডাত অৱস্থা বেয়াই হৈ গ'লহেঁতেন বাকী আমি গৈ আছোঁ আপোনালোকে চাই থাকক এতিয়া আমি আহি গ'লোঁ জাল ৱাটাৰফল তাতে আহিলোঁ টাইম স্পেণ্ড কৰিলোঁ বহুত ধুনীয়া জেগা হয় গাইজ মই পগলা হৈ গৈছোঁ তাতে অলপ ভিডিঅ' ল'লোঁ এনেকৈ অলপ ক্লিপ বনালোঁ ৰিলছৰ কাৰণেও যেনে ৰিলছো ইম্পৰ্টেণ্ট ছাইডত নদী এখন বৈ গৈ আছে আৰু গাতে লাগি আছে পূৰা মানে ৱাটাৰফলৰ পানী পূৰা গাত পৰি থাকে কি ধুনীয়া পৰিৱেশ কথা এটা ক'বলৈ পাহৰিয়ে গৈছিলোঁ নহয় 3700 ফিট চেলাপাছৰ যে তাত এটা মানে লেক আছিলে পাছফালে দেখিছে সেইটো যেতিয়া ঠাণ্ডাত মানে বৰফত যেতিয়া স্ন'ফলত আহিলোঁহেঁতেন আমি তেতিয়া পূৰা ফ্ৰীজ হৈ থাকিলেহেঁতেন কিন্তু এতিয়া আমি নাপালোঁ সেইটো কিন্তু আধা এতিয়াও বৰফে হৈ আছে গাইজ বাকী এতিয়া আমি গৈ আছোঁ আৰু আপোনালোকে চাই থাকক মইতো ফুল এক্সাইটমেণ্টত আছোঁ আৰু কি দেখিবলৈ পাম চাবলৈ পাম আপোনালোককো দেখুৱাই থাকিম চাই থাকক ইমান দূৰ যে বাইকত আহি গ'লোঁ সেইটো মানে পূৰা এক্সাইটমেণ্ট আৰু চাই থাকিব বাকী গুড মৰ্ণিং এভৰিৱান মৰ্ণিং এইটো টাৱাঙৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ কালি ইয়াতে হাজবেণ্ডৰ বাৰ্থডে ইয়াতে চেলিব্ৰেট কৰা হৈ গ'ল মানে সৰুকৈ আৰু এইবিলাক গোটেই পাছপিনে দেখিছে এইবিলাক গোটেই মেচি হৈ আছে জুই চুই জ্বলোৱা ইয়াতে মৰ্ণিং উঠি আহিছোঁ মাই গড ভিউটো কেনেকুৱা মানে ৰাস্তাটো যে আহি আছোঁ চবেই এটা কথাই কৈ আছোঁ যে স্বৰ্গত আহি আছোঁ নেকি মানে ইটছ লুক লাইক এ হেভেন বহুত বেলেগ ধুনীয়া ট্ৰিপ হৈ গ'ল বাইকত বহুত এটা ড্ৰিম আছিলে বাইকত অহা তো সেইটো এটা পূৰা হোৱা নিচিনাই হৈ গ'ল তো এতিয়া আমি এতিয়া মৰ্ণিং উঠিছোঁ 8টা বাজি গ'ল কালি শোৱাও বহুত দেৰি হৈ গ'ল 2টা বাজিলে মানে বাৰ্থডে এইবিলাক কৰোঁতে মেলোঁতে বিশেষ এটা বাৰ্থডেৰ কাৰণে আহিছোঁ বাকী মৰ্ণিং ভিউটো চাওক এইটো আমাৰ ৰুমৰ বেলকনিৰ পৰা ভিউ এইটো আমাৰ ৰুম এইফালে যায় ৰুমটো বহুত মেচি হৈ আছে এতিয়া চাব নালাগে বাকী এইখন টাউন হয় এইটো পাই গ'লোহি বুদ্ধা ষ্টেচু য'ত আছে মানে বহুত অলপ ওখত আছে বস্তুটো ইয়াতো মানে পৰিৱেশটো বিৰাট ধুনীয়া মই আহি গ'লোঁ ইয়াতে মানে চাম বুলি ভাবিলোঁ আমি দুইজনে বাকী মানে আমাৰ লগত যোনটো মানে আৰু এটা কাপল আছিলে তেওঁলোকৰ মানে গা বেয়া হ'ল তো গা বেয়া হোৱাৰ কাৰণে তেওঁলোক আহিব নোৱাৰিলে আৰু আমি কালি মানে বমলা পাছো যাম বুলি ভাবিছিলোঁ কিন্তু সেই গা বেয়া কাৰণে যোৱা নহ'লে স্বাস্থ্যৰ কথা আছে মানে গৈ থকা ৰাস্তাৰ পৰাই ঘূৰি আহিব লগা হৈ গ'ল তো মই ভাবিলোঁ
মানে ঠিক আছে ক'লোঁ কি যে আমি টাউনখনে এক্সপ্ল'ৰ কৰিব যাওঁ। এক্সপ্ল'ৰ মানে কি আৰু যি ওচৰতে আছে সেয়াই চাওঁ আৰু আমি তাকে আহিলোঁ এতিয়া বুদ্ধ ষ্টেচুটো চাম বুলি। আহি ইয়াতে বিৰাট ভাল লাগিলে, বহুত ধুনীয়া এটা পিচফুল জেগা হয়। পাছফালে কেণ্টিনো আছে। বুদ্ধ ষ্টেচু চাই মেলি তাৰ ছাইডতে এনেকৈ এটা জেগা আছে, আই লাভ টাৱাং এনেকৈ লিখা আছে আৰু ফটো চটো ক্লিক কৰিম বুলি ক'লে ক্লিক কৰিব পাৰি। মই তাতে অলপ ভিডিঅ' ল'লোঁ আৰু দুখনমান ফটো ক্লিক কৰিলোঁ আৰু অলপ টাইম বহি মেলি ইয়াতে টাইম স্পেণ্ড কৰি আমি আকৌ ৰুমলৈ বুলি গ'লোগৈ আৰু কাৰণ আজি ঘূৰিও যাব লাগিব আমি। ৰুমত সোমাবলৈ লৈ দেখিলোঁ আমাৰ ৰুমৰ ছাইডতে এটা মনেষ্ট্ৰীও আছে, মানে ৱাকিং ডিষ্টেঞ্চ। তাতে যাওঁ বুলি ভাবিলোঁ, অলপমান চাই আহোঁ। এয়া ময়ো এইবিলাক ঘূৰোৱাত লাগিছোঁ, মই কি নাজানো, তেওঁলোকৰ ধৰ্মীয় কিবা বস্তু বুলিয়ে গম পাওঁ আৰু মানে বুদ্ধিষ্ট কোনোবাই চালে ক'ব হা, মই ভালকৈ নাজানো, আই এম চৰি মই যদি ক'ব জনা নাই। তাৰপিছত ইয়াতে মনেষ্ট্ৰীটো চাই মেলি মানে ইয়াতো ফটো চটো ক্লিক কৰিলোঁ, অলপ টাইম বহিলোঁ। মুঠতে ইয়াৰ জেগাবিলাক বহুত ঠাণ্ডা জেগা হয়, বহুত ভাল লগা এটা পিচফুল জেগা। মানে ইয়াত মানুহবিলাকো বিৰাট ভাল। মানে আমি য'ত যাক লগ পাইছোঁ তেওঁলোক হোমষ্টেতে হওক বা ৰাস্তাত কিবা সুধিব লগা হ'লেই হয়, মানুহবিলাক বিৰাট ভাল ৰেচপন্স টুৰিষ্টৰ কাৰণে। মানে ব্যৱহাৰ পাতিৰ পৰা ধৰি বিৰাট হেল্পফুল হয় সকলোবোৰ। ইয়াতে তাকে অলপমান চালোঁ মেলিলোঁ, ভিডিঅ' বনালোঁ, বাকী ৰুমলৈ আহি গ'লোঁ আৰু তাৰ ৰুমত আহি গ'লোঁ, বাদাম খাই আছোঁ মই। বাকী তাৰবোৰ পেকিং চেকিং চব আজৰি আৰু এয়া পেকিং হৈ গ'ল, আৰু পেকিং হৈ গ'ল। মই ড্ৰেছ সলাই ল'লোঁ কাৰণ এইটো ড্ৰেছ পিন্ধি যাব নোৱাৰি। ড্ৰেছ পূৰা সলাই মেলি ল'লোঁ, কাগজ পিন্ধিম, জেকেট পিন্ধিম, এইবিলাক চব জেদলি বেদলি হৈ আছে। এটা টাইম নাই এনেকৈ এইবিলাক ঠিক কৰি যাবলৈ। গোটেই এইবিলাক পেকিং চেকিং আজৰি, ৰচি ৰেডি, ওলাই যাম আৰু ইয়াৰ পৰা জল্দি, যিমান পাৰোঁ জল্দি ওলাই যাম। আজি শান্তি ভেলীত থাকি দিম বুলি ভাবিছোঁ। যিমান জল্দি ওলাই যাওঁ আমাৰ কাৰণে ভাল, কাৰণ পাহাৰীয়া ৰাস্তা হয়, বহুত জল্দিকৈ আন্ধাৰ হৈ যায়। তো সেয়াই, বাকী শান্তি ভেলীত গৈ যদি তাতে ধুনীয়া জেগাত থাকিব পাওঁ তেতিয়াহ'লে দেখাই থাকিম। শান্তি ভেলীখনো বহুত ধুনীয়া হয়, কিন্তু শান্তি ভেলীত আমি এক্সপ্ল'ৰ কৰিব পাৰিম নে নোৱাৰিম সেইটো নাজানো দেই। এক্সপ্ল'ৰ কৰিব নোৱাৰিবও পাৰোঁ, কাৰণ আমি আজি ৰাতিটোহে ষ্টে' কৰিম তাত। যদি সোনকালে পাওঁগৈ তেতিয়াহ'লে বেলেগ কথা, আৰু তাত যোনবোৰ হোমষ্টে আছে সেইবোৰ বহুত ধুনীয়া জেগাত আছে। যদি সেইবোৰ হোমষ্টেও ধুনীয়া জেগাত হয় সেইবোৰ দেখাব পাৰিম। বাকী চাই থাকিব, মোৰ পাছফালে চাওক কি ধুনীয়া লাগে। এইবিলাক জেগাত আহিলে থাকিয়ে যাব মন যায়, বিশেষকৈ মোৰ পাহাৰ বহুত ভাল পাওঁ, সেইটো কাৰণে। চাই থাকক, পেকিং চেকিং কৰিম আৰু এতিয়া ওলাই যাম তলৰ পৰা। বাকী দেখুৱাই থাকিম শান্তি ভেলীখন যদি পাৰোঁ আৰু সেয়াই। অ'কে এণ্ড গাইজ, এয়া আমাৰ বেগ চেগ ৰেডি ঘূৰি যাবৰ কাৰণে। এয়া তাই ৰখি আছে, বেছেৰি গা বেয়া। আমি ইয়াৰ পৰা এতিয়া জল্দি যাব লাগে আৰু মেডিকেছত গৈছে বিল চিল পে'মেণ্ট কৰিবৰ কাৰণে, মানে হোমষ্টে। এইখন দেখিছেনে গাইজ, হোৱাইট কালাৰ। এতিয়া মানে আমাৰ যেনেকৈ গামোচা, তেওঁলোকৰো এইখন এটা সন্মান জনোৱাৰে মানে প্ৰতীক হয়। আমাক খুব ধুনীয়াকৈ সন্মান জনাই এইখন পিন্ধালে আৰু ছেফ জাৰ্ণিৰ কাৰণে প্ৰে' কৰিলে। বাকী এইটো ৰাস্তাটো আহি আছোঁ এতিয়া, ইয়াতো ঘূৰি আহি থাকোঁতেও কি ধুনীয়া মানে ভিউ, কি ধুনীয়া পৰিৱেশ, চবফালে বৰফ। এয়া কিছুমান জেগাত দেখিছোঁ এইটো মানে ক্ৰিষ্টেল টাইপৰ হৈ গৈছে, মানে বৰফত জমি গৈছে ৱাটাৰফলবিলাক। আৰু মই সেইটোকে চাই ইয়াক ৰখিব কৈ আছোঁ, কিন্তু ৰখিবলৈ সময় নাই, যাব লাগে। কিন্তু মই মানে খুব মন গৈছে, কাৰণ দেখিছে নাই বৰফখিনি কেনেকৈ ক্ৰিষ্টেল টাইপৰ জিলিকি আছে ৰ'দত, মানে বিৰাট ভাল লাগিছে দেখি লৈ। লাহে লাহে আগবাঢ়ি গৈ আছোঁ আৰু মানে যিমান পাৰোঁ আজি কভাৰ কৰিব লাগিব। দিৰাং হ'লেও বা য'তে থাকোঁ, দিৰাং বা আমি মানে শান্তি ভেলীয়ে হওক,
তো আমি মুঠতে মানে সন্ধিয়া হোৱাৰ আগে আগে পাবগৈ লাগে, কাৰণ ৰাস্তাবোৰ খুব সোনকালে মানে আন্ধাৰ হৈ যায়। কিন্তু আমি আজি টানেল হৈ যাম কাৰণে মানে শ্বৰ্ট হৈ যাব বুলি এটা আশা ৰাখিছোঁ আৰু। বাকী ৰাস্তাত দেখিলোঁ এইটো চবেই ইয়াতে ৰখি ৰখি ফটো মাৰি আছে। এইটো দেখিছেনে গাইজ, কি ধুনীয়া এই ৱাটাৰফলটো এটা ক্ৰিষ্টেল টাইপৰ হৈ গ'ল, মানে জমি গ'ল বৰফত। ইয়াতে সকলোৱে ৰখি মেলি ফটো মাৰিছে আৰু ময়ো অলপ ফটো ভিডিঅ' লৈ ল'লোঁ। বাকী চুইও চাইছোঁ এইটো কিনো, মানে এয়া আমি টানেলৰ ৰাস্তাত আহি গ'লোঁ। টানেল সোমাম আৰু চেলা টানেল। ইয়াৰ পৰা মানে 12 কিলোমিটাৰমান শ্বৰ্ট হৈ যায়। ইয়াতো অলপ ৰখি মেলি ফটো মাৰিলোঁ, কাৰণ জেগাটো খুব ধুনীয়া লাগিছে। য'তেই ধুনীয়া জেগা দেখোঁ মুঠতে ফটো মাৰিব লাগে আৰু। হেল্ল' এভৰিৱান, আজি আমিতো ঘূৰি গৈহে আছোঁ আজি। তো ঘূৰি যাওঁতে মানে ঘূৰি গৈ থাকোঁতে কালি মানে আহি ইমান দূৰতো যাব নোৱাৰিলোঁ, আমি এটা হোমষ্টেত থাকি দিলোঁ। তো আজি ৰাতিপুৱা আকৌ মৰ্ণিং এতিয়া যাব ওলাই আছোঁ। ইয়াতে আছিলোঁ, খুব ধুনীয়া। এইটো কিবা হয় মানে হস্পিটেলিটি তেওঁলোকৰ বহুত ধুনীয়া হয়। আমি ইয়াতে আজি কালি ৰাতি ষ্টে কৰিলোঁ ধুনীয়াকৈ। এতিয়া আমি আকৌ লখিমপুৰ যাব ওলাই আছোঁ। ৰেডি হৈ গ'লোঁ, বাইক চাইক ৰেডি, কাপোৰ কানি লাগেজবিলাক চব বান্ধা মেলা হৈ গ'ল। বাকী এতিয়া যাওঁ আৰু জল্দি ঘৰ পাব লাগে। ঘৰৰ খানাটো বহুত মিছ কৰিছোঁ। মেইন কথা সেইটোৱে, মোৰ প্ৰব্লেম সেইটোৱে হৈছে, ঘৰৰ খানাটো মিছ কৰিছোঁ। বাকী একো নাই বাৰু, ঠাণ্ডা আছে অলপ। বাকী বাই। আপোনালোকক কোৱা নহ'লেই নহয়, শান্তি ভেলীত থকা নহ'লে, কাৰণ আমাৰ মানে লগৰজন যোনজন আহিছিলে তেওঁৰ বাইক পামচাৰ হৈ গ'ল। তো ৰাতি বহুত দেৰি হৈ যোৱাৰ কাৰণে আমি যাবলৈ নোৱাৰিলোঁ। তো দিৰাঙতে থাকি এতিয়া আমি পূৰা ঘৰলৈ গৈ আছোঁ আৰু। বাকী আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। অ'কে গাইজ, বাই বাই।